এভৰিৱান মোৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ মই পিঠাগুড়ি কেকৰ ৰেচিপি এটা লৈ আহিছোঁ আৰু এই পিঠাগুড়ি কেক বনাবলৈ মই কি কি সামগ্ৰীৰ প্ৰয়োজন আপোনালোকক এই ভিডিঅ'টোতে মই দেখাই গৈ আছোঁ। আৰু এই কেক বনাবলৈ মই প্ৰথমে এনেকৈ কেক টিন এটা লৈছোঁ আৰু কেক টিনটোত মই ব্ৰাছ এডালেৰে অকণমান তেল এনেকৈ সানি লৈছোঁ যাতে কেকটো আমি যিখিনি পেষ্ট দিম ইয়াত যাতে লাগি নধৰে আৰু ধুনীয়াকৈ সানি মই ছাইডত থৈ দিছোঁ। আৰু লগতে মই ইয়াত 3টা কণী এনেদৰে ভাঙি লৈছোঁ। আপোনালোকে ফ্ৰিজত থাকিলে কেক বনাবলৈ কণীকেইটা আগে উলিয়াই থ'ব 15-20 মিনিটমানৰ আগতে। আৰু এইদৰে মই ভাঙি কণীকেইটা কিছু সময় ফেটি লৈছোঁ। আৰু কণীকেইটা মই এনেদৰে ফেটি লোৱাৰ পাছত ইয়াত আধা কাপ জোখৰ চেনি দিছোঁ। আপোনালোকে চেনি গ্ৰাইণ্ড কৰি গুড়ি কৰি ল'বও পাৰিব। আৰু গোটেইখিনি মই একেলগে ভালদৰে বিটাৰেৰে ভালকৈ মাৰি লৈছোঁ যাতে চেনি আৰু কণীখিনি ভালদৰে মিলি যায়। আৰু এইদৰে ভালকৈ ফিটি যোৱাৰ পাছত মই ইয়াত 1 কাপ জোখৰ ৰিফাইন তেল দিছোঁ। আপোনালোকে বাটাৰ বা যিকোনো ব্যৱহাৰ কৰিব পাৰিব, মাত্ৰ খুব গোন্ধযুক্ত তেল মিঠাতেল বা তেনেদৰে ব্যৱহাৰ নকৰিব। আৰু এইখিনি আমি গোটেই সামগ্ৰীখিনি একদম ভালদৰে ফেটিব লাগিব যাতে গোটেই তিনিওখিনি বস্তু ভালদৰে মিহলি হৈ যায়। এতিয়া আমি ইয়াত কেক বনাবলৈ লোৱা গুড়ি সামগ্ৰীখিনি দিম। ইয়াত মই প্ৰথমে 1 কাপ পিঠাগুড়ি লৈছোঁ আৰু লগতে আধা কাপ ময়দা দিছোঁ। আপোনালোকে এনেদৰে দি দিব আৰু আপোনালোকে ইয়াত মন গ'লে আটাও দিব পাৰিব। এনেদৰে আমি চালি লৈছোঁ কাৰণ ময়দাত কিবা কিবি থাকিবও পাৰে। এতিয়া আমি এইখিনি এনেদৰে লাহে লাহে ফিটি ল'ম। এনেদৰে এনেকৈ লাহে লাহে আমি মিলাই ল'ম যাতে দুইখিনি মিলি যায়। একাপ গাখীৰ লৈছোঁ আৰু ইয়াত গাখীৰখিনি অকণমানকৈ দি অলপকৈ দি আমি ইয়াত লাহেকৈ মিলাই ল'ব লাগিব। এনেকৈ দি ল'ব লাগিব। পেষ্টটো এনেকুৱা হ'ব লাগিব। এতিয়া মোৰ বেটাৰখিনি দেখিলেনে? আৰু এনেকুৱা হ'ব লাগিব যাতে খুব বেছি ডাঠো হ'ব নালাগিব আৰু খুব বেছি পাতলো হ'ব নালাগিব। আৰু এইদৰে আমি সামগ্ৰীখিনি ফেটি লোৱাৰ পিছত ইয়াত বেকিং পাউডাৰ 1 চামুচ আৰু আধা চামুচতকৈ কম বেকিং ছ'ডা দিলোঁ। আৰু এইখিনি দিয়াৰ পিছত আমি ইয়াক ভালদৰে এবাৰ ফেটি ল'ম। আৰু ছ'ডা দিয়াৰ পিছত আমি ইয়াৰ সামগ্ৰীখিনি বেছি দেৰি ফেটিব নালাগে। আৰু এতিয়া মোৰ বৰ্তমান বেটাৰখিনি হৈ গ'ল। আৰু এতিয়া আমি কি কৰিছোঁ, যিখিনি আমি বেটাৰ কেক টিনটোত দিম তাৰ আগতে আপোনালোকক মই দেখাইছোঁৱে টিনটোত মই তেল অকণমান লগাই লৈছিলোঁ আৰু এনেদৰে ৰাউণ্ডকৈ
ৰাউণ্ড শেপত কাটি কাগজ এখন কেক টিনটোত বহাই দিছোঁ যাতে কেকটো লাগি নধৰে। এতিয়া মই বেটাৰখিনি কেক টিনটোৰ বাতিত ঢালি দিম। আৰু লাষ্টত বহোৱাৰ আগতে মই ইয়াত 1 চামুচ জোখৰ ভিনেগাৰ দি দিছোঁ। ভিনেগাৰ দিলে কেকটো খুব স্পঞ্জি আৰু খাবলৈ ভাল হয়। আৰু এনেদৰে দি মই অকণমান ফিটি ল'লোঁ। বৰ বেছি দেৰি ভিনেগাৰ দিয়াৰ পিছত নিফিটিব। আৰু লগে লগে ইয়াক বাতিটোত ট্ৰান্সফাৰ কৰি দিওঁ। আৰু বেটাৰখিনি বাতিটোত দিয়াৰ পিছত আমি অলপ দেৰি এনেদৰে টিপটেপাই ল'ম যাতে ইয়াৰ ভিতৰত থকা এয়াৰ বাবলবোৰ ওপৰলৈ উঠি আহে। আৰু এনেদৰে অকণমান টেপটেপাই দিব, তেতিয়া ভিতৰত কোনো বুৰবুৰণি বা তেনেকুৱা জাতীয় নাথাকিব। আৰু তাৰ ওপৰত মই এয়া টুটি ফুটি অলপ এনেদৰে ছিটিয়াই দিছোঁ দেখিবলৈ ভাল লাগিবৰ বাবে। আপোনালোকে ৰেড চেৰি বা যিকোনো এনেদৰে কাটি কুটিও দিব পাৰিব। মই এনেদৰেই দিছোঁ। এফালে মই কিন্তু কেকটো কেৰাহীতে বনাম আৰু তাৰ বাবে মই 15 মিনিটৰ আগে গেছত কেৰাহীখন পাতি থৈছোঁ। আৰু এনেকুৱা আপোনালোকে ষ্টেণ্ড এডাল দেখিছে, তেনেকুৱা ধৰণৰ ষ্টেণ্ড সকলোৰে ঘৰতে থাকে। আৰু ষ্টেণ্ডডাল মই এনেকৈ কেৰাহীত পাতি লৈ এতিয়া কেক টিনটো পাতি দিছোঁ। আৰু এইদৰে আপোনালোকে 45 মিনিটৰ কাৰণে কেকটো এনেদৰে ঢাকি থ'ব। তাৰ বাহিৰে আপোনালোকে এনেদৰে 15-20 মিনিটৰ মাজে মাজে চাই নাথাকিব। আৰু খুব বেছি 45 মিনিটমানৰ পিছতহে আপোনালোকে এনেদৰে ঢাকনখন দাঙি চাব। আৰু এনেদৰে মাজে মাজে চাই থাকিলে কেকটো ফুলাত অসুবিধা হয়। কেকটো বহাওঁতে আপোনালোকে হাই ফ্লেমত নাৰাখিব, জুইটো মিডিয়াম ফ্লেমতে ৰাখিব, কাৰণ বেছিকৈ দিলে কেকটো জ্বলি যোৱা চান্স থাকে। সেইবাবে মধ্যমীয়া ৰূপে দিব। আৰু এতিয়া মোৰ কেকটো সিজিছে নাই, এনেকুৱা জোঙা কটাৰী বা যিকোনো শলাৰ দ্বাৰা আপোনালোকে খুচি চাব। যদি আপুনি চুৰি বা কটাৰীখন একো লাগি নাহে, আপুনি ভাবিব যে আমাৰ কেকটো সিজিছে। আৰু এইদৰে মই কেকটো কিছু সময় ঠাণ্ডা হোৱাৰ পিছত মই কেক টিনটো চাৰিওফালে চুৰিখনেৰে এনেদৰে আঁতৰাই লৈছোঁ, কাৰণ তেতিয়া উলিয়াবলৈ সহজ হয়। এতিয়া মই আপোনালোকক কাটি দেখুৱাইছোঁ মই বনোৱা কেকটো কেনেদৰে স্পঞ্জি হৈছে। আৰু দেখিছেনে, আপোনালোকে দেখোঁতে গম পাইছে যে কেকটো কিমান স্পঞ্জি হৈছে। আৰু এইদৰে আপোনালোকক মই কাটি দেখুৱাইছোঁ। যথেষ্ট খাবলৈ ভাল লগা হৈছিলে। আৰু দেখিছেনে কিমান কোমল আৰু স্পঞ্জি হৈছে। তেনেহ'লে আপোনালোকে মোৰ আজি এয়া পিঠাগুড়ি ৰেচিপিটো কেনেকুৱা পালে নিশ্চয় ভাল পাইছে। আৰু এনেদৰে আপোনালোকে বনাই খাব বুলি আশা ৰাখিছোঁ। আৰু ভাল পাইছে যদি প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।